তেওঁৱেই সুন্দৰ মনৰ প্ৰকৃত সাধক শিল্পী। দুখতো সৃষ্টি, সুখতো সৃষ্টি, দুখতো সৃষ্টি, সুখতো সৃষ্টি, যাৰ অন্তৰাত্মাৰ কৃচ্ছতা নিশ্চিত নৈসৰ্গিক নিৰলক কৃষ্টি। তেওঁৱেই সুন্দৰ মনৰ প্ৰকৃত সাধক শিল্পী। তেওঁৱেই সুন্দৰ মনৰ প্ৰকৃত সাধক শিল্পী। তপ্ত তীখাৰ ৰক্ত বৰ্ণেৰে হৃদয় পিটি পিটি আদৰ্শ উন্নীত সজ্জীৱন গঢ়াৰ মন্ত্ৰ উচ্চাৰি উচ্চাৰি কৰিবলৈ প্ৰত্যাহ্বানী প্ৰতিটি প্ৰসাৰী তেওঁৰেই থাকে দুৰ্বোধ্য উত্তপ্ত তেজদীপ্ত শক্তি। সুখ দুখ শিল সোণ ঘৰ মৰি খালি ক'তোৱেই নেদেখে পাৰ্থক্য, ক'তোৱেই নেদেখে পাৰ্থক্য। সুন্দৰৰ সাধনাহে তেওঁ দুষ্টৈৰ্য সতীৰ্থ, দুৰন্ত দুৰ্বোধ্যতাৰে তীব্ৰ তীক্ষ্ণ শক্তিশালী। তাতেই থাকে তেওঁ মজি শিল্প সাধনা কৰি কৰি, তাতেই থাকে তেওঁ মজি শিল্প সাধনা কৰি কৰি, অহৰ্নিশে অন্নিবাৰ জ্বলাই সৃষ্টিৰ ধুনি। শিল্প গঢ়ি অনুভৱ কৰে অনন্ত আত্মসন্তুষ্টি। বিমুক্ত হৈ থাকে য'ত পূৰ্ণ জীৱন গঢ়াৰ প্ৰস্তুতি। আত্মিক আনন্দ অন্বিত আত্মপম পথত মূৰ্ছনাময়ী চণ্ডালী চন্দৰ স্বচ্ছন্দ ছন্দে ছন্দে আপোন মনে অনিৰুদ্ধ পথত অন্নিবাৰ গতিৰে মাথোন যি যায় আগবাঢ়ি। শুনিপোন সুদক্ষ ছন্দ বৰ্ণ শব্দশিল্পী তেওঁৱেই। শুনিপোন সুদক্ষ ছন্দ বৰ্ণ শব্দশিল্পী তেওঁৱেই। লভে তৈগুণ্য উন্নীত কবল্য সিদ্ধ পৰমাত্মিক তৃপ্তি। তেওঁৱেই কবিত্ব ধ্বনিত সুন্দৰ মনৰ প্ৰকৃত সাধক প্ৰবল প্ৰেমিক শিল্পী। তেওঁৱেই কবিত্ব ধ্বনিত সুন্দৰ মনৰ প্ৰকৃত সাধক প্ৰবল প্ৰেমিক শিল্পী। ৰচনা আবৃত্তি আৰু অলংকৰণ প্ৰণৱ ৰঞ্জন শইকীয়া।